নমস্কাৰ বন্ধুসকল, আমি আমাৰ আজি অইল VDB মানে অইলত সুৰক্ষা কৰি অহা VDBসকলে আজি আমি ওলাইছোঁ শিৱসাগৰলৈ বুলি। শিৱসাগৰ বানপীড়িত লোকসকলৰ অলপমান শ্ৰমদান কৰিবলৈ বুলি আমি প্ৰায় শতাধিক লোক আজি ওলাইছোঁ। তো বৰ্তমান এতিয়া নিশা হৈছে 2:26, ৰাতি 2:26 হৈছে। বৰ্তমান আমি যাবলৈ অলপ ৰেডি হৈছোঁ আৰু লগত লৈ গৈছোঁ আমি কোৰ এখন, দেখিছে কোৰ আৰু লগত লৈছোঁ হুক দুটামান। এইকেইটা চাওক আপোনালোকে, এতিয়া হুক আৰু কোৰ লৈছোঁ। লগত আমাৰ সতীৰ্থসকলে আৰু তাঁৰ কিবাকিবি লৈছে। সকলোৱে মানে হাতে কামে লাগিবলৈ কাৰণে আজি ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ক'ত কেনেকৈ যাওঁ আমিতো আমাৰ লোকেশ্যন মানে আমি গম নাপাওঁ, তো তালৈ ওলাইছোঁ। গতিকে আপোনালোকে শেষলৈ চাবলৈ নাপাহৰিব ভিডিঅ'টো। অলৰেডি আমাৰ গাড়ী আহি পাই গ'ল। অইল ইণ্ডিয়াৰ তৰফৰ পৰা আমাক এখন গাড়ী দিলে, তো গতিকে অইল ইণ্ডিয়াক বহুত বহুত ধন্যবাদ। 4টা বাজিলৈকে, 3টা বজাত যোৱা কথা আছিলে, অলপ ওলাওঁতে দেৰি হ'ল বন্ধুসকল। আমি আহি পাই গ'লোঁ 7:30 বজাত চেপন তিনিআলি ৰৈ আছোঁ আৰু আমাৰ সতীৰ্থসকল আহি পাইছোঁহে। আমি এতিয়া চাহ বনাবলৈ যোগাৰ কৰি আছোঁ মানে। ফাইনেলি বন্ধুসকল, আমি ৰাতিপুৱা 4টা বজাত ওলাইছিলোঁ। 4টা বজাৰ পৰা আহি এতিয়া বৰ্তমান 11টা বজাত পাইছোঁহি। 11টা বজাত পাইছোঁহি মানে এনেকুৱা হ'ল কাহিনীটো, আমি গ'লোঁ যিটো ৰাস্তাত প্ৰথম 30-40 কিলোমিটাৰমান সোমাই গ'লোঁ ভিতৰলৈ। তাত আগত গৈ কেনে মানে দেখিলোঁ যে দলংখন মানে বেয়া হৈ আছে আৰু ওপৰত লোহাৰৰ ৰুলিং আছে। তো গতিকে আমি পাৰ হৈ যাব নোৱাৰিলোঁ, যিহেতু বাছ গাড়ী লৈ আহিছোঁ আমি। তো সেইটো কাৰণে আমি তাৰ পৰা আকৌ ঘূৰি তাৰপিছতো আমি মেক্সিমাম 60-70 কিলোমিটাৰমান আহি এতিয়া এই জেগাটো কি আছিলে হেমন্ত ভাই? জেগাটো কি নাম আছিলে? এইটো নাজিৰা। আচ্ছা, আমি নাজিৰাতে এতিয়া ৰখিলোঁ। ইয়াতো মানে পানী হৈছে, মানুহবিলাকৰ ঘৰত ভিতৰত মানে বোকা চোকা সোমাই আছে। তো এইখিনিতে আমি মানে কামটো কৰিম আজি, কিয়নো আগত বোলে যোনটো জেগাত যোৱা প্লেনটো আছিলে সেই জেগাটোত আমাৰ বোলে মানে খান্দি আছে হেনো, তাত মানে মানুহ ওলাই আছে বুলি কৈছে। মানে 7 দিন 8 দিন হৈ যোৱা মানুহ মানে খান্দি পাই আছে, আৰু তোমালোকে তালৈ গ'লে মানে বোলে মানে শুব নোৱাৰিবা ঘৰত, তেনেকৈ কৈছে। হয়ো বাৰু কথাটো, আৰু আমিও ইমান দূৰৰ পৰা আহিছোঁ আৰু জেগা বিচাৰি গৈ থাকিলে মানে আৰু দেৰি হৈ যাব পাৰে। গতিকে আমি এতিয়া জাষ্ট কিবা এটা টাউনত গৈ কিনে খাবলৈ ওলাই আহিছোঁ হেমন্ত দাদাৰ লগত, আৰু বাকীখিনি আপোনালোকক পাছত দেখাই আছোঁ। বন্ধুসকল, আমি মাজলৈ যোৱা নহ'ল, আৰু যিহেতু মানে আমি পাওঁহিতে দেৰি হ'ল, তো সেই গতিকে আমি মানে টাউনৰ কাষতে ৰখিলোঁ নাজিৰাৰ। তাতে আমাৰ মানুহবিলাক ভাগ হৈ মানে সকলোৱে বেলেগৰ ঘৰত মানে গৈ যি কাম আছে আৰু মানে কৰিবলৈ চেষ্টা কৰিছে। এয়া চাওক আপোনালোকে কিমান মানে কষ্ট কৰি সেই বাঁহ কাটি উলিয়াই কেনে আনি ইয়াত মানে বেৰখন দিব এতিয়া। তো মই ইয়াত এই ককা দেউতা ক'ব লাগিব, তেখেতৰ পৰা দুষাৰমান জানিবলৈ বিচাৰিম কিমান পানী হৈছিলে, কিমান কথা আপুনি অলপমান কৈ দিব নেকি? পানীটো ক'লৈকে পাইছিলেগৈ আপোনালোকে? এই পানীটো বেৰৰ পৰা প্ৰায় 7 ফুটমান ওপৰত পাইছিলেগৈ। এই চিনটো হয় সেইটোৱে চিন। এই ফুট আপোনাৰ ফালৰ পৰা কওকচোন, মানে কেনেকুৱা ধৰণে মানে পানীখিনি আহিলে বাৰু, মানে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে আপোনালোকৰ? আমাৰ প্ৰায় 3টামান বজাত অলপ পানী আহি আহিছিলে। তাৰপিছত ঠিক গধূলি সময়ত আৰু পানীখিনি অলপ বাঢ়িলে, লাহে বাঢ়াৰ পিছত আৰু লাহে ভিতৰ সোমাবলৈ ধৰিলে। তাৰপিছত একেবাৰে কোবাল সোঁতেৰে পানী আহিবলৈ ধৰিলে, বহুত জোৰকৈ। নাই, আমি ওপৰ মহলাত উঠিলোঁ, এই বাইদেউ ঘৰত ওপৰ মহলাত উঠিলোঁ।
ৰাস্তাটো তেতিয়াহ'লে ক'বাতে থাকি গ'ল। এই ৰাস্তাত বহুত পানী, গাড়ী মটৰ যাবই নোৱাৰিলে, বাছ স্কুটি চব উঠুৱাই নিলে কিছুমান। এতিয়া আপোনালোকে ৰাইজৰ পৰা কেনেকুৱা ধৰণে সঁহাৰি পাইছে? এই ৰাইজৰ পৰা আমি সহায় পাইছোঁ আৰু চাউল দাইল আলু পিঁয়াজ এইবিলাক সহায় পাইছোঁ, খাদ্য বস্তুবিলাক সহায় পাইছোঁ। খাদ্য বস্তুবিলাক মানে ধৰক মানে প্ৰত্যেকে আহি দিছে, নিজে আনিবলৈ কয়। এই ইয়াত গাঁৱত ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰে কয় আৰু খাদ্য বস্তুখিনি দিয়ে। আচ্ছা তাত দি থৈ গৈছে। দি থৈ গৈছে। আমি যিসকলে আহে তাতে জমা তাতে জমা দিওঁ, আমি গৈ লৈ আহোঁ। সেইটো ভাল পদক্ষেপ হৈছে, কাৰণ নহ'লে মানে কি হয় মানে আমি ছ'চিয়েল মিডিয়াত পাইছোঁ যে বহুত জেগাত মানে কি কাৰিকৰী লয়, হয়, তেনেকুৱা এটা নহ'বলৈ কাৰণে আচলতে এইটো পদক্ষেপ লৈছে। আপুনি অসমবাসীক কি বুলি ক'ব? অসমবাসীক কি বুলি কয়, অসমে সহায় কৰে আৰু বহুতেই সহায় কৰিছে আৰু। হয় হয়, ঠিক তাকে দেখিও আমি আচলতে আহি আপোনালোকক অলপ আমাৰ সামৰ্থ্য অনুযায়ী মানে আমি সহায় জনাবলৈ আহিলোঁ। আমি আচলতে আমাৰ দলটো আমি অইলত সুৰক্ষা কৰি অহা অইল VDB নামে আমি মানে পৰিচিত হয়। তো গতিকে আমি মানে কোন হয় আচলতে আপোনাক জনোৱাটো এটা কৰ্তব্য বুলি ভাবিছোঁ। ভৱিষ্যতে যাতে আৰু এনেকুৱা দিন এটা নালাগে। ফাইনেলি আমি এনেকৈ হ'লেও টিংবিলাক লগাই কিনে চবফালে লগাই এটা ঘৰ মানে অলপ কমপ্লিট কৰিলোঁ বুলি ক'ব পাৰি। প্ৰথমতে জাতিকে নাই হৈছিলে, অকল আগফালে এডোখৰ বেৰ আছিলে আৰু দৰ্জাখন আছিলে। তাৰপিছত আমি আহি টিং চিংবিলাক বান্ধি অলপ এতিয়া থাকিব পৰা হৈছে আৰু ঘৰটো। এতিয়া যেনেকৈ হ'লেও অলপ থাকিব পাৰিব ঘৰটোত, অলপ হ'লেও শান্তিত শুবলৈ পাৰিব। ওপৰফালৰ পৰা বাৰু পানী নপৰে। প্ৰথম অকল এই ইমানডোখৰে বাকী আছিলে, এইডোখৰে বাকী এইখিনি কিনাৰে মাৰি কিনে আমি অলপ আৰু চেষ্টা কৰিলোঁ আমাৰ যেনেকৈ পাৰোঁ। আৰু আমি বতাহ মুখে কি ক'ব, কেনেকুৱা লাগিছে বতাহ এনেই ঘৰটো এতিয়া অকণমান হ'লেও মানে থাকিব পৰা হৈছে? ঘৰটো বৰ্তমান এতিয়া থাকিব পৰা হৈছে আৰু টিং চিংবিলাক বেৰ দিয়ালোঁ, যেনে তেনেকৈ হ'লেও থাকিব পাৰিব, যেনে তেনেকৈ থাকিব পাৰিম আৰু। আশীৰ্বাদ কৰিব যাতে আমি ভৱিষ্যতে আৰু কাৰোবাক সহায় কৰিব পাৰোঁ। এয়া আমি অন্য এটা ঘৰত আহিলোঁ বৰ্তমান। তো আমাৰ দলটিক মানে নেতৃত্ব দি অহা আমাৰ ভূপেন সোণোৱাল দা তেখেতসকলে ইয়াত লাগি আছে। ইয়াত পলস বহুত মানে পলস সোমাই আছিলে। আমাৰ দলটি এতিয়া কাম লাগি আহি মানে খিচিৰি খোৱা আৰম্ভ কৰিছে। আৰু যিকেইজনে আমাৰ সতীৰ্থ খানাটো মানে বনালে, খিচিৰিবোৰ খুব সুন্দৰ হ'ল, খাবলৈ ভাল লাগিলে। সকলোৱে বহি আমি এনেদৰে মিলি জুলি খাই বৈ আৰু লাহেকৈ গুচি আহিলোঁ আৰু শেষত। এনেকৈয়ে যোনে য'ত যেনেকৈ পাৰে তেনেকৈ বহি আৰু আমি খিচিৰিখিনি খালোঁ। খিচিৰিটো খাবলৈ খুব ভাল লাগিলে, মানে একদম নক'ব আৰু। সকলোৱে কৈছে যে খিচিৰিটো ভাল বনিলে। আচলতে মন খুলি কাম কৰিলে সকলো ভাল হয়। তো অৱশেষত আৰু আমি খাই বৈ আজৰি হৈ প্ৰায় 4টামান বজাত ঘৰৰ পৰা ওলালোঁ। এই সকলোবোৰ মিলি আমি অলপ ফটো চটো মাৰিলোঁ আৰু মানে বাকীবিলাক ইফালে সিফালে গৈ আছিলে। তো গতিকে আমি 100জনক গোটেইখিনিকে আমি তুলিব নোৱাৰিলোঁ। এইফালে আৰু বহুত মানুহ সোমাই আছে আমাৰ। তথাপিতো আৰু চেষ্টা কৰিলোঁ আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি কৰিবলৈ, আৰু সকলোৱে যাতে অসমৰ প্ৰতিখন গাঁৱৰ পৰা যদি 10জনকৈ মানুহ আহি সহায় কৰে, তো ভাবিছোঁ সোনকালে যে মানে চাফাই হৈ যাব। তো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আৰু যিসকলে আমাৰ সতীৰ্থই যাব নোৱাৰিলে তেখেতসকলেও আমাক অহা যোৱা মানে খোৱা বোৱাৰ কাৰণে কিবা কিবি সহায় আগবঢ়ালে। গতিকে তেখেতসকলকো আমি বহুত বহুত ধন্যবাদ দিব লাগিব এইখিনিতে। অৱশেষত আমি সকলোৱে ঘৰলৈ যাবলৈ বুলি বাছত উঠিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আজিলৈ ইমানে ভিডিঅ'টো।